কি হ'ল ভোক লাগিছে নিজে ভোকত মৰি আছো তহঁতক ভাত লাগে যা নিজে বনাই খাগে খালে খাবি নেখালে নাই যা পিতাই তোৰ কি হৈছে পিতাই ইমান দুখ কৰিছ যে মায়ে এনে গ'লেহে কৈছে আহিব নহয় মোক সান্দনা দিব আহিছে যা ইয়াৰ পৰা যা পিকলে ঐ পিকলে পিতাই মোৰ হাফ পেণ্টটো ক'ত আছে দেখিছিলি পিতাই মোৰ হাফ পেণ্টটো দেখিছিলি নেকি দেখিছিলো সেই তিনিআলিৰ ফালে গৈ আছিলে কি মই চিন্তাত মৰিছো তাক হাফ পেণ্ট লাগে ঐ পিকালি তই মোৰ হাফ পেণ্টটো দেখিছিলি নেকি হাফ পেণ্ট মোৰ হাফ পেণ্টটো কেলৈ পিন্ধি আছ কি তোৰ হাফ পেণ্ট নাম লিখা নাইচোন সোনকালে পেণ্ট খোল দেই নহ'লে কথা বেয়া হ'ব তোৰ পেণ্ট নহয় এইটো মোৰ হয় তই খুলিবি নে নোখোলা ঐ লগাই তহঁতক এনেকৈ কাজিয়া লাগি আছ যে দি তহঁতক দিলে ঐ এফালে আহ কি ক'লি এফালে আহ আজি শেষ ঐ ক'ত ওলাইছ এফালে পিতাই মাৰিবি যে নেবাও এফালে আহ ওচৰলৈ ৰৈ যায় তই এতিয়া ভাত বনাই খাবি মই মামাক বিচাৰি যাওঁ আৰু কাজিয়া লাগি নাথাকিবি দেই আৰু তই মোৰ পেণ্টটো সোনকালে খুলি দে দেই অলপ ভাল পাইছেনে গৰম পানী আছে খাই ল'বা অলপ লোভ লাগিছে মোৰটো চাওঁ অলপ উঠাচোন গৰম পানীখিনি খাই লোৱা হাতখন বৰ বিষাইছে বৰ বিষাইছে দেই লালু ক'ত গ'ল ন এই বাৰীৰ চুকৰ যোৱাখন ভাগি আছে ভেটি পৰ দেখাচোন ক'ত আছে জানো দেখাই নাই মই আজি ৰ'বা মই মাতিছোঁ লালু লালু এইফালে আহাচোন বৌ মাতিছিলে ককাইদেউ তোমাক বাৰী চুকৰ জেগাখন ভেটিব কৈছে কৈছো ককাইদেউ বেমাৰ পৰা উঠিব পৰা নাই নেকি নাই উঠিব পৰা নাই তাকে মই দোকানৰ পৰা জ্বৰৰ টেবলেট এটা লৈ আহোঁ তুমি এটা কাম কৰিবা ককাইদেউৰ ওচৰত অলপ ৰৈ দিবা বেছি দেৰি নকৰিবি কিন্তু হেৰি মই আপোনাৰ কাৰণে দোকানৰ পৰা টেবলেট লৈ আহোঁ আৰু কিবা দৰকাৰ হ'লে লালুক খুজি ল'বা ইমান টুৰটুৰা ক'ত যাওঁ এনেই এপাক ওলাই আহিছো পিছে তই হিৰ' হণ্ডা লৈ ক'ত যাওঁ মই এনেই ওলাই আহিলো পিছে অৰুণা আছে নাই ঘৰত অৰুণা নাই নহয় ঘৰত কেইবাদিনো হ'ল কি ক'লৈ গ'ল নাজানো ক'ত মৰি আছে মাকৰ ঘৰদি খবৰটো লৈ আহোঁ আছে যদি আছে নাই যদি নাই বেচেৰাটো যা নহ'লে নাপাবিগেই ফটা ডাইলগ মাৰি থৈ গৈছে যা
নাই হোৱা তুমি ক'ত যোৱা কি হ'ল সেনেকৈ ঘূৰি আছা যে নাই একো হোৱা নাই পিছে তুমি ক'ত যোৱা মই দোকানৰ পৰা আহোঁ তুমি ক'ত যোৱা নাই এনেই এপাক ওলাই আহিলোঁ তেনেহ'লে যোৱা মোৰো দেৰি হৈছে কি হ'ল তহঁতকেইটাৰ তই ইমান ধুনীয়া গান লগাইছ সেইকাৰণে নাচিছো দে আকৌ পাব যা সেই ফটোৱাকেইটা চাওঁ ধৰ